মেষ ৰাশিৰ ৰাশিফল ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় হৈ থাকিব। অনাকাংক্ষিতভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো বহুত ভালে ভুলে অতিবাহিত হ'ব। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰমসমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকাখন দীঘল কৰিব পাৰে। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। দিনটো বহুত লাভদায়ক হ'ব, সেইবাবে কষ্ট কৰক আৰু আগবাঢ়ক। ভাল সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপুনি বেলেগক হহুৱাব পৰা স্বভাৱটোৱে হৈছে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু এই কথাটো আজি আপোনাৰ জীৱনসংগিনীয়ে প্ৰমাণ কৰি দেখুৱাব। তাৰপিছত হৈছে বৃষ ৰাশি। ওচৰ পাজৰৰ লোকসমূহৰ সহযোগে আপোনাক সুখদ অনুভূতি প্ৰদান কৰিব। আপোনাৰ পিতৃৰ পৰামৰ্শ মতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন ঘটাৰ যোগ আছে। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে, তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলক উপস্থিতিয়ে আপোনাৰ উৎসাহ বহুগুণে বঢ়াব। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক, তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৱে প্ৰয়োজন নাই। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে, সেইবোৰে আপোনাক লগৰ সহপাঠীক লৈ আগবঢ়াত সহায় কৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পোৱাৰ সম্ভাৱনা আছে। খালী সময়ত আপুনি খেল খেলিব পাৰে অথবা জিমত যাব পাৰে। তাৰপিছত হৈছে মিথুন ৰাশিৰ ফলাফল। আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় কৰে, ভাল পৰিমাণৰ অৰ্থ লাভ কৰিব পাৰে। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে, তেন্তে নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে, তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি লওক। তাৰপিছত হৈছে কৰ্কট ৰাশি। এজন আধ্যাত্মিক ব্যক্তি প্ৰচুৰ আশীৰ্বাদ আৰু মনত শান্তি লৈ আপোনালোকৰ তাত পদাৰ্পণ কৰিব। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে, অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। কোনোবা পুৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হ'ব। কেতিয়াবা এনেকুৱা লাগিব যে আপুনি বহুত বেছি নিঃসংগ। সহকৰ্মী আৰু সহযোগী আপোনাক সহায় কৰিব আহিব, কিন্তু আপোনাক অধিক সহযোগ আগবঢ়াব নোৱাৰিব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁত আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব খুজিব। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে। তাৰপিছত হৈছে সিংহ ৰাশি। নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ নকৰিব। যিসকল বিবাহিত, তেওঁলোকৰ আজি নিজৰ সন্তানৰ পঢ়া-শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। কৰ্মক্ষেত্ৰত আৰু ভালকৈ কাম কৰিবৰ বাবে নিজৰ দক্ষতাক আৰু ভাল কৰাৰ যত্ন কৰক। বৈবাহিক জীৱনত বহুত সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। তাৰপিছত হৈছে কন্যা ৰাশিৰ ৰাশিফল। অযৌক্তিকৰ কথাত এনেই তৰ্ক কৰি নিজৰ শক্তি ব্যয় নকৰিব। মনত ৰাখিব যে বাদ-বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, কিন্তু লোকচান নিশ্চয় হ'ব পাৰে। অংশীদাৰী ব্যৱসায়সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰু বেছি চোকা লোক তথা আৰ্থিক যোজনাসমূহৰ পৰা নিৱেশ কৰাৰ পৰা দূৰত থাকক। আপোনাৰ ঘনিষ্ঠ লোকসমূহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাব, ফলত আপুনি সম্বন্ধৰ বান্ধ কেনেকুৱা আজি বুজি পাব। জীৱনসংগীৰ লগত হাঁহি খিকিন্দালি কৰি প্ৰত্যেক মুহূৰ্ত ধুনীয়াকৈ কটাই
আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰাৱস্থা লাভ কৰিছে। তাৰপিছত হৈছে তুলা ৰাশিৰ ফলাফল। শাৰীৰিক লাভৰ বাবে, বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যৱহাৰ উদাৰ হোৱা জৰুৰী আৰু পৰিয়ালৰ লগত মৰম ভৰা সময় অতিবাহিত কৰক। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণে বৃদ্ধি কৰিব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে, কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰে। তাৰপিছত আহিছে বৃশ্চিক ৰাশি। আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব, যাৰ ফলত লক্ষ্মীৰ আগমন ঘটিব আপোনাৰ ঘৰত। পৰিয়ালৰ সদস্য বহুত বস্তু বিচাৰিব পাৰে। প্ৰেমৰ বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা আজি আপুনি ৰোমান্টিক অনুভৱ কৰি থাকিব। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ এক বিশিষ্ট দিশেদি লৈ যাব। তাৰপিছত হৈছে ধনু ৰাশি ফলাফল। আজিৰ দিনটোত আপোনাক ফূৰ্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। গ্ৰহ নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল। আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগিব পাৰে। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈও অধিক ভাল পায়। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভালকৈ ভাবি চিন্তি লওক। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াবৰ চেষ্টা কৰিব। তাৰপিছত হৈছে মকৰ ৰাশিৰ ফলাফল। বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে, যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপুনি বন্ধু-বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে, কিন্তু গাড়ী চলোৱা সময়ত অধিক সাৱধান থাকক। তাৰপিছত হৈছে কুম্ভ ৰাশিৰ ফলাফল। আজি শান্ত আৰু সমস্যাৰ পৰা আঁতৰি থাকক। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগতে আপুনি দান পুণ্যও কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। এনেকুৱা কামত সহযোগ কৰাই এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰৰ সমস্যাক লৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব, নহ'লে লোকচান হ'ব পাৰে। বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। তাৰপিছত হৈছে মীন ৰাশিৰ ফলাফল। খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব, আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। অনাকাংক্ষিতভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো বহুত ভালে ভালে আপোনাৰ অতিবাহিত হ'ব। বন্ধু আপোনাক প্ৰশংসা দি ডুবাই দিব, কাৰণ আপুনি এটা বহুত জটিল কাম সম্পূৰ্ণ কৰাত সফল হ'ব। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহিমুখে সমাধান কৰিব পাৰে, অথবা তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব।